শুনিহে দেখিছোঁ, চকুৰে দেখা নাছিলোঁ প্ৰথম যেতিয়া দেখোঁ। এতিয়া গান শুনি দেখিছোঁ, তেওঁ মাতৰ প্ৰেমত পৰিছোঁ মই। গতিকে সেই মাতটো নাইকিয়াই গ'ল। গতিকে ৰেডিঅ'ত চাকৰি কৰোঁতে গান শুনিলোঁ, ছোৱালীজনী দেখা নাই, কিন্তু দেখাটো ধুনীয়া হ'ল। যেতিয়া চাব গ'লোঁ তেতিয়া ধুনীয়া হ'ল। আৰু মোৰ কালচাৰেল লাইনটোৰ দেউতা আছিলে প্ৰথমে, আৰু এওঁৰ কাৰণে মই আজি জেবি দাস হৈ পেলাই এটা মানুহ বুলি মানুহ এটা বুলি সৰুকৈ হ'লেও খাৰা হ'ব পাৰিছোঁ, অল বিকজ অফ হীৰা দাস। তেওঁ বহুত ধুনীয়া ধুনীয়া গান গাইছে, ৰেডিঅ'ত ডিব্ৰুগড়তো গাইছে, ইয়াতো গাইছে। তাৰ বিখ্যাত গান তেওঁ নিজে সুৰ কৰা, সেইটো গাবলৈ মন গৈছে মোৰ। অকণমান এক লাইন চাম্বৰণী আকাশতে পপুলাৰ গান আছিলে। বনতিমা পলাশৰে চাকি জ্বলে আজি, মন নীৰৱে জ্বলে আজি, ফাগুণৰে জোনালী ৰাতি। তাৰপিছত হঠাৎ গুচি গ'ল, হেজেমাৰ হ'ল, কিবা কিবি হ'ল। এনেকুৱা ভগৱানে লৈ যোৱা নাই, মই ভগৱানক দিছোঁ। তেখেতৰ 25 তাৰিখে ৰাতিপুৱা এটা শ্ল' এটা হ'ল,